গাইস ভালনে আপোনালোকৰ এনে মানে কি এটা কথা ক'ব বিচাৰিছো মানে বিৰাট ভাল লাগছি প্ৰথম ভিডিঅ'টোত মোৰ লগভগ 500 ভিউজ হৈ গৈছি আৰু সাবস্ক্ৰাইবাৰো ভালো কিটা মোটামুটি 16 জন মান সাবস্ক্ৰাইবাৰে মিলি গৈছি বিৰাট ভাল পাছো বিৰাট ভাল লাগছি মোৰো কোনোবাই চাই ফেলে কিবা এটা মানে কি সাপোৰ্ট কৰছি যে হে বহুত প্ৰথম ভিডিঅ'টো হেনুকাই আছিল কিন্তু আৰু আগবাঢ়ি যাবাক লাগি অলপমান ফকা দিব আপোনালোকে সাবস্ক্ৰাইব কৰব চেনেলটো আৰু লোক বন্ধুৰ ভিতৰত শেয়াৰ কৰি দিব কাৰণ কি আমি অসমীয়া যেহেতুকে অসমতে চলব হিন্দীত কবা গেলেতো নচলে হিন্দীত এটা আমাৰ অসমত বেছিভাগ হিন্দী নচলে গতিকে হিটু কাৰণতে বনালো ভিডিঅ'টো আৰু বেলেগ বেলেগ কিবা কানি দেখাই আছো আপোনালোকে চাই থাকক চাব পুৰা সম্পূৰ্ণ কৰি চাব ভিডিঅ'টো চাই ফেলে কেনে পালে কেনে নাপালে কমেন্ট কৰি ফেলে ভাল পাইছে যদি ভালকে ক'ব পাৰে বেয়া পাইছে যদি অলপ দুই আখাৰ বেয়াকে গালি নিদিব ভালকে গালি দিব ঠিক আছে এতিয়া মানে দেখাই আছো বাহিৰত এতিয়া বৰ্তমান মই ঘৰৰ ভিতৰত আছো অলপমান ঘৰৰ ভিতৰতো দেখাই দি আছো হা এইটো হৈছে মই থকা ঘৰটো হল এৰিয়া এইটো বুলি কয় হল এৰিয়া একচুয়ালি ইমান দেখাব নোৱাৰো দেচোন মোৰ ঘৰ নহয় যেহেতুকে মই কাম কৰা ঘৰে বুজি পাইছি না এইটো হৈছে থাপনা মই ডেকৰেট কৰি থৈ দিছো ধুনীয়াকে কেনেকুৱা লাগছে একবাৰ কমেন্ট কৰি জনাব আৰু বুজি পাইছি না কেনেকুৱা লাগিছে একবাৰ কমেন্ট কৰি জনাব এইটো ৰাম আছে এটা সৰুসা এটা গোমাতা আছে ধুনীয়াকে একদম বঢ়িয়াকে সজাই ৰাখিছো তাতে বাসুদেৱ আছে তাতে ৰাম সীতা হনুমান জি আছে গতিকে আহক বাহিৰৰ পিনে চাও দেখাও এইটো ফাৰ্স্ট ফ্লোৰ বুলি কয় ওপৰত আৰু সেকেন্ড ফ্লোৰ এই বাংলাটোত এই হিটু বাংলা তাৰপা মই ওলাই আহিলো এই মাত্ৰ ওলাই আইফালে এইটো দৰমুখতে মন্দিৰ এইটো শিৱ মন্দিৰ বুলি কয় এইটো মন্দিৰ সদায় ৰাতিপুৱা হলে দৰ্শন কৰো আৰু কি কৰব আৰু বাকি আৰু আছো এইটোৱে মোৰ ফাৰ্ম হাউস এৰিয়া অকলে আজি মানুহ চানু নাই কোনো মানুহ এনে বিশেষলি নাথাকে মানুহ গতিকে ময়ে অকলে থাকো আৰু দুইজন মোৰ এতে খেতি কৰা দুইজন মানুহ থাকে আৰু গৰু আছে কেটামান 4-5টা মান 4-5টা নহয় দিয়ক মোটামুটি সৰু ডাঙৰে মিক্স কৰি 11টা গৰু আছে এনেকে খিনি খেতি মানে গৰুৰ ঘাহৰ কাৰণে আমাৰ অসমতো প্ৰায় মানুহে গৰু এৰিয়া দি থৈ দিয়ে কিন্তু আমাৰ এতে ৰাজস্থানৰ পৰা কৈ আছো এই ঘাহৰ খেতি বৰ্তমান আৰু 2-1.5 মাহৰ ভিতৰত হৈ যাব এই আছিল আজি ভিডিঅ'টো কেনে লাগে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিবা গোশালাটো মই বেলেগ দিনে আৰু ভিডিঅ' কৰি দেখাই দিম আপোনালোকক খালি কমেন্ট কৰি জনাব চাবা খুজিলে ভাল লাগিল ভিডিঅ'টো পিছে হলে আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো গতিকে মোক যাতে আগে যোৱাত অলপ সহায় কৰে